হাই হেল্ল' নমস্কাৰ পোনপ্ৰথমতে পংকজ আছামিলৈ স্বাগতম। আজি মানে মই ব্ৰহ্মপুৱাই উঠিছোঁ আপোনালোকৰ মানে কি আপোনালোকক মানে কি ধন্যবাদ দিবলৈ মই ব্ৰহ্মপুৱাই উঠিছোঁ। ধন্যবাদটো দিয়াৰ এটাই কাৰণ হৈছে মানে কি 2 মাহ নহওঁতে আপোনালোকে যে মোক ইমান মৰম দিছে তাৰ কাৰণে মোৰ আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু মোৰ লগত আছে স্কচ ভাই মোক কি মানে কি অলপ মানে কি সি অলপ চাওক সি মানে অলপ গাইছ মই অলপমান শুলো এতিয়া গাইছ কি ক'ম আপোনালোক বহুত হেপী হৈছোঁ। আমি পুৱাই উঠি আহিলোঁ ব্ৰহ্মপুৱাই মানে হাল্লা চাল্লাও নাথাকে বেলেগৰ। এতিয়া গাইছ আপোনালোক এটাই কথা ক'ম লাভ ইউ উমা আৰু এই মৰম যে আমাক সদায় দি থাকে আৰু আপোনালোকৰ বাবে আমি আহিছোঁ গাইছ। আৰু ভাল ভাল ভিডিঅ' বনাম দিয়কচোন। আপোনালোকে কমেণ্ট মাৰিব কিবা বেয়া হৈছে আমাৰ ভিডিঅ' নাইবা কিবা আমাৰ ক'ৰবাত কিবা বকিছোঁ নাইবা কিবা জাগা আমি দেখাব লাগিব না আমাৰ কাপোৰ কানি কিবা বদলাব লাগিব না প্লেচ আমি বদলাব লাগিব প্লেচ মানে জাগাটো বদলাব লাগিব না ক'ৰবাত বেলেগত যাব লাগিব ক'ব গাইছ। আৰু আপোনালোকৰ তাতে যদি কিবা ভাল ভাল জাগা আছে আমি যাম কৈ দিব কমেণ্টত। আৰু আমাৰ ভাইৰ এটা চেনেল আছে কি নামটো কৈ দিয়া ভাঙালাইট তো ভাঙালাইট চেনেলটো চাব। আৰু এতিয়া মানে আমাৰ কি হেপী আমি আজি যাইছোঁ ভাইৰাছৰ ঘৰত যাই আছোঁ। ভাইৰাছে মানে মোক নিমন্ত্ৰণ এটা দিছে শ্বুট এটা আছে হা হিন্দী চিনেমাৰ ভাইৰাছেও কৰিব লগত আমাৰ দাদাই নিব আহিছে। আৰু গাইছ এতিয়া আমাৰ মানে বিশেষ আখৰ হয় আমাৰ লগত আছে সূৰ্য। কি ক'বা তুমি 1K টো হয় তোমাৰ কেনেকুৱা অনুভৱ? মনটো ভাল লাগিছে নে পংকজৰ হয়? একদম ভাল লাগিছে একদম। তো পংকজৰ কাৰণে চবে ভাল পাইছে নিশ্চয় আপোনালোকে ভাল পাইছে। কম সময়ৰ ভিতৰত যে 2 মাহ হৈছে নেকি পংকজ? 2 মাহ আজি হৈ গ'ল আৰু আজি কেইনা 8 দিনমান লাগে আৰু 2 মাহ হ'বলৈ। 2 মাহৰ ভিতৰত হোৱাই নাই 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। আই লাভ ইউ হেপী গাইছ। এতিয়া ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক শ্বুটিঙত ভাইৰাছ ঘৰত টক চাই লওক। মানে গাছ এই পথাৰখনৰ মাজে মাজে মই যাই আছোঁ ভাইৰাছাৰ ঘৰ পাম আৰু মানে কি এই ভাইৰাছাৰ ঘৰটোৰ পৰ আগে এটা গান মনত পৰি গৈছে মোৰ মানে কি জানা আৰু গানটো কি মজা আজি হৈ আছে ভাইৰাছৰ ঘৰত ধামাকা। এই মোৰ আগত স্কচ যাই আছে স্কচো কিজানি মোৰ বোধহয় ব্লগ বানে আছে নেকি লগ পাম ৰ'ব তাত যাই। ফাইনেলি মই ভাইৰাছৰ ঘৰত আহি পালোঁ ৰ'ব। এতিয়া ভাইৰাছো বা মোক খেদে না কিয়ে বা ঘৰক গেলি এবাৰ যাই চাওঁ ৰ'বচোন কি বা কৈ চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। মানে আহি সেই ভাইৰাছৰ ঘৰটো আহি পালোঁহে পাই কিনে মানে কি তেওঁ অলপমান ভিডিঅ'ত ব্যস্ত থকাই মানে কি আপোনালোকক মোৰ এই দেখুৱাইছোঁ তেওঁ যি ভিডিঅ' কৰাত ব্যস্ত আছে। আৰু মই আহি তেওঁৰ এই ফাৰ্মখন এওঁৰ অকল ভিডিঅ'ই নহয় এওঁৰ ফাৰ্মো আছে এখন। চ' মানে কি অলপ আমি তেখেতসকলৰ ভিডিঅ' বনাওঁ চাওঁ আপোনালোকে চাই মানে কি অলপ দেখা পাব অলপ ক্লিপ অলপ দেখুৱাম আপোনালোকক। লগতে স্কচ ভাইও মানে কি স্কচ ভাইকো নিমন্ত্ৰণ দিছে মানে কি ভিডিঅ' কৰিবলৈ মানে তাত মানে স্কচ ভাইও তাতে ভিডিঅ' কৰিব আহকচোন আমি এবাৰ চাওঁ সেই ভিডিঅ'বিলাক। চ' আমি এতিয়া বৰ্তমান ভাইৰাছদাৰ ঘৰ আহি পালোঁ। এতিয়া বৰ্তমান মোৰ লগত মানে ভিডিঅ' শ্বুটিং কৰিছে তেওঁ। তো গাইছ মানে কি এটা আমাৰ খুব কমেডি মানে কি আমাৰ মতে কমেডি হ'লেও এতিয়া আপোনালোকৰ মতে কমেডি হ'ব লাগিব। ভিডিঅ'টো চাই পেলাই আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। আৰু ভাই মানে কি বিহাইণ্ড দ্য চিনবিলাক লৈ আছে ন বিহাইণ্ড দ্য চিনবিলাক আমাৰ ডিছক্ৰিপশ্যনত লিংক থাকিব আৰু কিবা কিবি সকলোৱে চাব আৰু পুৰা শ্বেয়াৰ কৰি দিব। নতুনকৈ ব্লগ চেনেল এটা খুলিছে আৰু আমাৰ লগত আজি স্কচো আছে আৰু আমাৰ লগত আছে বাদুলি কাহঁতো আছে তাতে ভাগৰ লাগছি বহি আছে। তো সকলোৱে চাবা আৰু মৰম দিবা তেতিয়াহে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আৰু ভাইকো মৰম দিবা বহুত কষ্ট কৰি আছে নতুনকৈ আহিছে আৰু কিবা যদি ভুল হয় মাফ কৰি দিবা আৰু নিজৰ বুলি আৰু যিহেতু চব আমি আগে অসমৰে যাতে আমি অসমৰ এটা সুনাম কঢ়িয়াই আনিব পাৰোঁ আমাক ছাপৰ্ট কৰিব গাইছ। আপোনালোকে ছাপৰ্ট কৰিলে আমি আগুৱাই যাব পাৰিম। তো এইখিনিয়ে সেইখিনি আৰু এতিয়া বৰ্তমান এটা শ্বুটিঙত ব্যস্ত আছে। এই মানে এওন শ্বুটিং কৰি আছে এই শ্বুটিং মানে বেছি হাল্লা কৰিব নোৱাৰে ৰ'ব এওন আৰু অসুবিধা হ'ব বাৰু। আপোনালোকে চাই থাককচোন ইহঁতসকলৰ শ্বুটিংবোৰ। মোৰ নাম কিন্তু স্কচ নাকিবি ঘণ্টা তাৰপৰা দেখে এটা লৈ লওঁ আঙুলি দেখি আছো তাৰপৰা লৈ ল'বা আৰু তা কি হয় নি তাৰ পলে পাৰি চলি বুজিছি নেকি আৰু শুন মামা শুন তই বেছি বকি আছা মোক চিৰান্দাৰ ভিতৰত টপলাটো দি তুমি ক'বা শুন মামা শুন মোক তেৰ মাৰিবা নাংগে তই এতিয়া কিন্তু বনি দিবা আস্তে আস্তে কমি গেপ লোৱা তুমি
ঐ বিকি পিটিক মাৰ এই কমিলি পিটিক মাৰ এই হল কি আলা আপা তই কি খালা তো মামন চাইছা নেকি তুই তোর বড় আইবি না এটা হাল্লা করবি ওলা আই গলে লাগে আই গলে কথা বলি লই না হাই নাই আসি মামা তাহলে কি নাই এই এই ও যে হঠাৎ কাম করতে পারি তুই কইবা কেন না কি করাইলো ওই দাও খান দেচোন মুখ ডাইলগ কি দিছিলা তই কবা লাগা গুনিয়ে ও কই হবা লাগা কোনি তই কবা লাগা গুনিয়ে ঘুলা গাই দিয়া এই মই এটা উইলাম ইংগে দিম এইটো মই ক্ৰছ মাৰিম দে আকো নাই এইটো ক্ৰছ মাৰি দিম দে ঐ এতিয়া নাগিল বাতা মরণ নাই মো মরণ করবেন না কোনো সাবাত নহয় কি কবা গৰিং মোটটো গৈ দাব পাতা ৰেকৰ্ডিং হৈছে ৰেকৰ্ডিং হৈছে আইয়া কি হলে হবো আকো নাই এই তুই যে গিরালে হঠাৎ যে কাম করতে পারে তোর কাটি দিম নাকি না না নাঙ্গে না খাইপি কাট তই কো আজি ভাই এর কাম খান তই সব করবা লাগবো করিম দে হসাই না ও করিম দে আৰু নহলে তোৰ ৰাতাৰতে ফেৰত তোৰ চুই নাথাকে তোৰ টান লাগাইপি লাগাইলি মরণ নাই মো মরমে করবেন নাই মৰম তোক মৰম লাগাই বাকত হ'ব চাউল কেইটা নিবে দি এতিয়া চাউনি লৈ যা ডাং দিয়েছো কাপ দে মই থাকক লৈ দিনলা ডাং হে নাগৰা বহি খাবা খোজা স্কচ ঐ স্কচ কাম tell me কাম ইয়াৰ এই যখন কি হচ্ছে ফুট তই যা তই যা মই যাছো যা কি খান কি ৰিক্সা কি খান এখন ক টানি নিন টানি নিলি তাৰ সম্পত্তি টানি নিন তুমি খান মোৰ লগত আছে ইস্কচ ভাই আজি ভিডিঅ' কৰি কেনেকুৱা লাগিল কওক ভিডিঅ' পুৰা ধামাকা হৈছে স্মাইলিং আছামত ভিডিঅ'টো আহি আছে আপোনালোকে চাবলৈ আশা থাকিল আৰু আমাৰ পংকজ বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কেনে লাগিছে তোমাৰ আজি আহি বহুত ভাল লাগিছিল য়েছ এতিয়া আমি অলপমান ৰখি কিনে যাই আছোঁ নেকি য়েছ এটা ডাইলগ এটা চেন্দেল মাছি স্কচ মাৰ খাই কেনে লাগিল মাল খাই ভাল লাগিছে আৰু গাইজ আমাৰ মানে কি ভিডিঅ'টো হ'ব স্মাইলিং আছাম আৰু যিগিলা ছাবস্ক্ৰাইব কৰা নাই গাইজ ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আমি বহুত দিন ভিডিঅ' বনাই নাছিলোঁ প্ৰায় 3 মাহমান ভিডিঅ' দিয়া নাছিলোঁ এতিয়া দিয়া কৰিছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিবা গাইজ আমাৰ ঘৰ যোৱা এপিছ'ড এটা চলি আছে বহুতে মৰম দিছে গাইজ ভাল লাগছে সেইকাৰণে আমি ভিডিঅ' বনাবলৈ আমি জজ পাই আছোঁ আৰু এইটো আজি যিটো হ'ব এইটো 7 নম্বৰ এপিছ'ড হ'ব 7 নম্বৰ এপিছ'ডটোক আমাৰ বাকীকেইটা এপিছ'ডৰ দৰে মৰম দিব বুলি আমি আশা কৰিছোঁ আৰু থেংক ইউ জয় অসম এইখিনিয়ে তো গাইজ আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু যদি কোনোবা নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা